নমস্কাৰ সকলোকে আজি মই এটা ভিডিঅ' লৈ আহিছোঁ য'ত মই দেখাম মোৰ বেগত কি আছে আহকচোন চাওঁ মোৰ বেগত কি আছে এইটো মোৰ বেগটো যোনটো মই কিনিছিলোঁ লোকেল মাৰ্কেটৰ পৰা 100 rupeesত মাত্ৰ 100 rupeesত আৰু এইটো বেগ সকলোৰে ওচৰত থাকে সকলোৱে লয় কমফৰ্টেবল আহকচোন চাওঁ বেগটোৰ ভিতৰত কি আছে এটা ওয়ালেট আছে ইয়াৰ ভিতৰত আছে অলপ কেছ আছে কাৰ্ড আছে হিমালয় এই বেগটো মোক মোৰ ফ্ৰেণ্ডে দিছিলে বহুত আগতে দিয়া বেগ কিন্তু মোৰ মানে বেয়া হোৱা নাই সেই গতিকে মই ইউজ কৰি আছো এটা ছাতি আছে যেহেতু বৰষুণ বতৰ ছাতিটো দৰকাৰী সকলোকে বেগত এটা ছাতিৰ দৰকাৰী সো ৰাখিছো আৰু বেগত এটা ছাতি ৰাখিব এখন নোটবুক আছে কিবা কিবি লিখিবলৈ আৰু কেতিয়াবা নিজে অৰ্গানাইজ মানুহক দেখাবৰ কাৰণেও ৰখা হয় ফোনটো প্ৰতিদিনে লাগেই সকলোকে সো এটা ফোন এখন ৰুমাল আছে ৰুমালখন বহুত জৰুৰী বস্তু সবৰে লগত প্ৰতিদিনে থাকিব লাগে আৰু স্পেশালি যেতিয়া পানী পুৰি ফুচকা বাহিৰৰ এক্সেট্ৰা খাবলৈ প্ল্যান বনোৱা হয় ৰুমালখন বহুত প্ৰয়োজন এখন ফণী আছে এখন আইনা আছে ফণী আইনা দুটা ছোৱালী বেগত লাগেই আৰু এটা মিনি পাৰফিউম আছে ক্লাচাৰ এডাল আছে এটা নেল পলিশ এইটো কালাৰ মোৰ বহুত ভাল লাগে আপোনালোকৰ ভাল লাগে নে এটা পেন সকলোকে দৰকাৰী বেগত এটা পেন সকলোৰে থাকেই আৰু এটা টেবলেট চৰ্দি জ্বৰৰ টেবলেট যেহেতু মোৰ চৰ্দি জ্বৰ হৈ থাকে তো চৰ্দি জ্বৰৰ টেবলেট এটা বেগত থাকেই ভিক্স মৰ্টন কাহ চৰ্দি জ্বৰ ভিক্স মৰ্টনটো তেওঁলোকৰ বেগত থাকিব লাগে এটা ভিক্স মৰ্টন গলে কি খিচখিচ দূৰ কৰে আৰু এখন চাওক চামুচটো মোৰ বেগত কিয় আহিল কেতিয়া আহিল কুৱেশ্যন নকৰিব আৰু আছে আৰু মুঠতে সো এতিয়া আপোনালোকে কওক আপোনালোকৰ বেগৰ ভিতৰত কি এটা বস্তু যোনটো সদায় থাকেই মোক কমেন্ট সেকশনত লিখি ক'ব নিশ্চয় পঢ়ি ভাল লাগিব এইটো ভিডিঅ' ইমানতে সামৰিছোঁ টিল দেন টাটা বাই বাই